নমস্কাৰ বন্ধুসকল, মোৰ নাম ৰাজীৱ। আপুনি চাইছে টেকনিকেল হাৰ্ট। বন্ধুসকল, আজি আমি এইটো আলোচনা কৰিম কেনেকৈ ফোনপে এপ্লিকেশ্যনৰ দ্বাৰাই আপুনি যিকোনো DTHৰ ৰিচাৰ্জ কৰিব পাৰে। আপোনাৰ যিকোনো DTH, ভিডিঅ'কন, ডিছ টিভি, এয়াৰটেল, টাটা স্কাই, যিকোনো ধৰণৰ DTH ৰিচাৰ্জ আপুনি আপোনাৰ মোবাইলৰ দ্বাৰাই ৰিচাৰ্জ কৰিব পাৰে। তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। ইয়াৰ ভিডিঅ'ত চবখিনি দিয়া আছে কেনেকৈ ফোনপে এপ্লিকেশ্যনৰ দ্বাৰাই DTHৰ ৰিচাৰ্জ কৰিব পাৰি। ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগত মই এটা অনুৰোধ, যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰত থকা বেল আইকনটো ক্লিক কৰিব যাতে আমাৰ ভিডিঅ' সহজতে আপোনাৰ তাত যায়। প্লে ষ্টৰত গৈ আপুনি ফোনপে এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। প্ৰথমতে আপুনি ফোনপে এপ্লিকেশ্যনটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত এনেকুৱা আহিব। খুলিছে, সেইটোৰ দ্বাৰা আপুনি ফোনপেটো লিংক কৰি ল'ব। লিংক কৰাৰ পাছত ইয়াত লিখা আছে চাব ৰিচাৰ্জ এণ্ড পে বিলছ। প্ৰথমতে আছে ৰিচাৰ্জ, তাৰপিছত DTH। সেই DTHত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকৈ আহিব। ওপৰত লিখিব এয়াৰটেল, ডিজিটেল টিভি, ডিছ টিভি, এনেকৈ লিখা থাকে। 6টা আছে, আপুনি এই 6টাৰ ভিতৰত আপুনি যিকোনো এটা ৰিচাৰ্জ কৰিব পাৰিব। মই ডিছ টিভিটো ল'লোঁ। ডিছ টিভিটো লোৱাৰ পাছত এনেকৈ আহিব ভিউ কাৰ্ড নাম্বাৰ। ইয়াত আপোনাৰ যিটো VC নাম্বাৰ বুলি কয়, VC নাম্বাৰটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত লিখা থাকিব কনফাৰ্ম। কনফাৰ্মত ক্লিক কৰিব। কনফাৰ্ম ক্লিক কৰাৰ পাছত এনেকৈ আহিব ডিছ টিভি বুলি। তাৰ এমাউণ্টটো আপুনি ক্লিক কৰিব। ওপৰত অপশ্যন থাকিব ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, এনেকুৱা তাত লিখা আছে এইটো মোৰ বেংক একাউণ্ট, এইটো লিখা আছে। তাত লিখা আছে পে বিল বুলি। পে বিল ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ যিটো UPI পিন ক্ৰিয়েট কৰিছিল, সেই UPI নাম্বাৰটো ইয়াত ক্লিক কৰিব। UPI নাম্বাৰটো ক্লিক কৰোঁ। UPI নাম্বাৰটো ক্লিক কৰিলোঁ মই। ক্লিক কৰাৰ পাছত লিখা আছে ৰাইট চাইড, ৰাইট চাইডত ক্লিক কৰিব। ক্লিক কৰাৰ ওপৰত লিখা থাকিব বিল পে'মেণ্ট ছাকচেছফুল। মোৰ পে'মেণ্টটো ছাকচেছফুল হৈছে। চাওঁ ওপৰত মেছেজো আহিছে আৰু 25 কেছবেক পাইছোঁ মই। পাছত লিখা আছে ডাউন ক্লিক কৰি দিব। চাওঁ আপোনাৰ ৰিচাৰ্জটো হৈছে। এতিয়া বুজিব পাৰিছে কেনেকৈ DTHৰ ৰিচাৰ্জ আপোনাৰ মোবাইলৰ দ্বাৰাই কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰিব যাতে আমাৰ এনেকুৱা নতুন ভিডিঅ' আপোনাৰ তাত সহজতে পায়।